Hello everyone. আজি তোমালোকৰ সুবিধাৰ বাবে মই তোমালোকৰ যিটো প্ৰথম কবিতা আছে মাই মাদাৰ এট 66 এই কবিতাটো কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা, বুজিও পাবা, আৰু যদি বুজি নোপোৱা কিবা মোক পোনে পোনে সুধিলে হ'ল, বা যিখিনি মোৰ মানে আউট অফ ৰিচ তেওঁলোকে কমেণ্ট কৰি মোক জনাব পাৰিবা, কিবা সুধিব পাৰে, কিবা সহজে থাকিলে। অৱশ্যে ইয়াতে শব্দৰ ক্ষেত্ৰত কিছুমান কওঁ, শব্দবিলাকৰ আচলতে বহুতবিলাক ভিন্নধৰ্মী হয়, কিন্তু ইয়াতে মানে যিটো আমাৰ কবিতাৰ লগত বেছি ৰাজিতা হোৱা সেইকেইটাহে শব্দ স্পেচিয়েলি ইয়াতে দিয়া হৈছে, বা অসমীয়াত সেইকেইটাহে দিয়া হৈছে। কিন্তু সেইটোৱে যিটো ইয়াতে ধৰি লওক যিটো ডিৰেক্ট দিয়া আছে সেইটোৱে হয়তো মানে মূল হয়, বা ইয়াৰ বেলেগ বেলেগ অৰ্থ দেখা পোৱা যায়। এটা যি হওক, প্ৰথমতে আমি আহিছোঁ মাই মাদাৰ এট 66, যিটো আমাৰ কোনে লিখিছিলে, যিটো আমাৰ লিখিছে কোনে আছিলে, কমলা দাসে লিখিছে, আৰু এইখন ছবি সকলোৱে দেখা পাইছে চাগে, কমলা দাস আছিলে। তো কি দিছে আমি চাওঁ ইয়াতে, কমলা দাস ইয়াতে দিছে, ইয়াতে তেওঁৰ জন্ম আৰু মৃত্যুৰ চনটো দিয়া আছে, সেইখিনি পাৰিলে চাই থবা। কমলা দাস was born in মালাবাৰ কেৰেলা, গতিকে তেওঁ জন্মিছিলে মালাবাৰ কেৰেলাত জন্মিছিলে, গতিকে সেইখিনিতো একো নাই বোধহয় বুজাবলগীয়া। তাৰপিছত তেওঁ কি আছিলে, ফৰমষ্ট মানে তেওঁ খুব জনাজাত কবি আছিলে আৰু কবিয়ত্ৰী। তাৰপিছত গোটেই ইণ্ডিয়াতে তেওঁক মানে কি ভাল কবি হিচাপে তেওঁ পৰিচিতি লাভ কৰিছিলে। আৰু এওঁ কবিৰ উপৰিও মূলতঃ তেওঁ কি আছিলে, মানে ফেমিনিজিমৰ মোটামুটি কি ক'ব পাৰি, গঢ়ি ধৰা বুলি ক'ব পাৰি, অৰ্থাৎ নাৰীবাদটো তেওঁ বহুত বেছিকেই মানে কি কৰিছিলে, সমৰ্থন কৰিছিলে। এওঁক নাৰীবাদী কবি হিচাপেও জনা যায়। তাৰপিছত তেওঁৰ কামবিলাকৰ মাজত কি পোৱা যায় বুলি কৈছে ইয়াতে, যিটো অৰিজিনেলিটি, তাৰমানে ইয়াতে যিটো দিয়া আছে ইয়াতে ৱৰ্ডটো এইখিনি চাই ল'লে, মানে যিটো কি যিটো মানে অৰিজিনেল গুণটো পোৱা যায়, মানে সত্যতাৰ গুণটো পোৱা যায়, সেইটো বুজাইছে। আৰু এইটো বুজাইছে বিশালতাটো, ইয়াতে বিশাল মানে এণ্ড দ্য ইণ্ডিজিয়াছ ফ্লেভাৰ অফ চইল, আৰু মানে নিজৰ কি চইল, মাটি, অৰ্থাৎ মাটিৰ গুণ মানে কি, নিজৰ জন্মভূমিৰ গুণটো, নিজৰ ঠাইখনৰ মানে বিষয়টো বেছিকে খুব স্বতঃস্ফূৰ্তভাৱে লিখা মেলা কৰিছিলে, বা সেই বিষয়ে তেওঁ সমৰ্থন জনাইছিলে। তাৰপিছত কি পালোঁ আমি এইফালে, চৰি দেই, এইখিনি মুচা খাই গ'লে, এইখিনি বেক লৈ আহিছোঁ মই। আচ্ছা, হৈ গৈছে এতিয়া। তাৰপিছত কি আছিলে যে তেওঁ মূলতঃ কি কৰিছিলে, যে এইখিনি বিষয়বস্তু লৈ পেলাই তেওঁ মানে তেওঁৰ কবিতাৰ মাজত এইবিলাক বস্তু পোৱা গৈছিলে। তাৰপিছত কৈছে কি যে তেওঁ ইয়াৰ উপৰিও এই কবিতা লিখাৰ উপৰিও তেওঁ কি কৰিছে, শ্বৰ্ট ষ্টৰিজ বিলাক লিখিছে, যিটো ইংলিছ আৰু মালায়ালম দুয়োটাতে লিখিছে। মানে তেওঁৰ যিখিনি মানে ইণ্ডিজিয়াছ ফ্লেভাৰ অফ চইল, তেওঁৰ নিজৰ জেগাত কি কৰিছে, মালাবাৰ কেৰেলাত তেওঁ মালায়ালম ভাষাত লিখিছে, আৰু সেইখিনিকে তেওঁ বাহিৰত মানে কি কৰিছে, ইংৰাজী ভাষাৰে অৰ্থাৎ ইংলিছত সেইবিলাক তেওঁ ৰচনা কৰিছে। আণ্ডাৰ দ্য নেম অফ মাধৱীকুট্টি, গতিকে তেওঁৰ পেট নেম আছিলে, অৰ্থাৎ তেওঁ এটা উপনাম লৈ পেলাই লিখিছিলে, ছদ্মনাম লৈ পেলাই, আৰু যিটো নাম আছিলে তেওঁৰ মাধৱীকুট্টি, এইটো তেওঁৰ পেট নেম আছিলে, মানে এই নামটো লৈ পেলাই তেওঁ সাহিত্য ৰচনা কৰিছিলে। তাৰপিছত তেওঁৰ নভেল আছিলে এলফাবেট এণ্ড লাষ্ট, এইটো আছিলে। তাৰপিছত তেওঁৰ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ আছিলে পদ্মাৱতী, দ্য হাৰ্লটছ এণ্ড দ্য আদাৰ ষ্টৰিজ বুলি, এইবিলাক যিটো 1992 পাব্লিছ হৈছিলে। ইয়াৰ উপৰিও তেওঁ কি কৰিছিলে, মানে পয়েট্ৰি বুক কিছুমান লৈছিলে। আৰু তাৰপিছত কি কৈছে যে চি ইজ এ চেঞ্চিটিভ ৰাইটাৰ, গতিকে তেওঁ খুব মানে সহিষ্ণু, মানে খুব সংবেদনশীল কি আছিলে, ৰাইটাৰ আছিলে। আৰু যে কি কৰিছিলে, মানুহৰ ৰিলেশ্যনশ্বিপ বিলাক, যে মানুহৰ সম্বন্ধনো কেনেকুৱা,
কি মানে গভীৰতা সোমাই থাকে, কেনেকুৱা ৰহস্য, কমপ্লেক্স, কি জটিল ৰহস্যৰ আৱৰ্তত থাকে। উম, এইবিলাক তেওঁ মানে বেছিকে কবিতাৰ জৰিয়তে সেইবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিছিলে, বা তেওঁৰ কবিতাৰ মাজত এইবিলাক বস্তুবিলাক পোৱা গৈছিলে। চ' থুলমূলকে এইখিনি আছে, আৰু যদি বেছিকে লাগে আৰু বহুলভাৱে হয়তো মানে আপোনালোকে বা তোমালোকে এইবিলাক বিচাৰিলে পাই যাবা। চ' এইখিনি আছিলে কমলা দাসৰ বিষয়ে। চ' আমি মূল পাঠলৈকে যাওঁ। মূল পাঠত যোৱাৰ আগতে আমাক প্ৰথমতে দিছে বিফৰ ইউনিটত যদি চাই লোৱা যায়, চাবলৈ যোৱা, তেতিয়া কি দিছে যে এজিং ইজ এ নেচাৰেল প্ৰচেছ। এজিং অৰ্থাৎ আমি যে মানে বয়সীয়া হৈ গৈ আছোঁ, আমি যে বৃদ্ধাৱস্থাৰ ফালে গৈ আছোঁ, সেইটোকে কৈছে। চ' এইটো কি বুলি কৈছে যে নেচাৰেল প্ৰচেছ হয়, এটা প্ৰকৃতিয়ে দিয়া এটা পদ্ধতি বা প্ৰকৃতিয়ে দিয়া এটা নিয়ম। চ' সেইকাৰণে কি বুলি কোৱা হৈছে যে এজিং ইজ এ নেচাৰেল প্ৰচেছ বুলি কৈছে। আৰু সেইখিনি কথা কৈ আকৌ কি কৈছে যে হেভ ইউ এভাৰ থট হোৱাট ইউৰ ইল্ডাৰলি পেৰেণ্টছ একচেপ্ট ফ্ৰম আছ, যে কেতিয়াবা আমি ভাবিছোঁনে যে আমাৰ যিবিলাক কি আছে বয়সীয়া পেৰেণ্টছ আছে, মা দেউতা আছে, তেওঁলোকে আমাৰ পৰা কি একচেপ্ট কৰে, অৰ্থাৎ তেওঁলোকে আমাৰ পৰা কি বিচাৰে, কি আশা কৰে। চ' এইখিনি মানে সুধিছে আৰু, গতিকে এইটো আছিলে এইখিনি জাষ্ট বিফৰ ইউ ৰিডত, মানে বিশেষ নাই আৰু তথাপিও কৈ দিছোঁ। গতিকে মূল কবিতালৈ যদি চোৱা যায়, প্ৰথমতে কি ক'লে যে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্ণিং, অৰ্থাৎ কবিগৰাকীয়ে ক'ৰবাত আন জেগাত আছিলে, গতিকে তেওঁ ঘৰলৈ আহিছিলে। তাৰপিছত ঘৰৰ পৰা আহি তেওঁ কি কৰিছে, মানে যাবলৈ ওলাইছে, ঠিক আছে। কলৈকে গৈছে, ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে, অৰ্থাৎ লাষ্ট ফ্ৰাইডে ৰাতিপুৱাই তেওঁ কলৈকে যাবলৈ ওলাইছে, কোচিন এয়াৰপৰ্টলৈকে যাবলৈ ওলাইছে। আমি যদি কোচিন এয়াৰপৰ্টটো চাওঁ, এইটো হ'ব আমাৰ কোচিন এয়াৰপৰ্ট। গতিকে এইফালে মই মেপখন চমুকৈ দিছোঁ আৰু কেৰেলাত, এইটো গোটেই কেৰেলা এইখিনি পৰি যায়, গতিকে ইয়াৰ ভিতৰতে এইটো, অৰ্থাৎ এই জেগাখিনি আমাৰ এইখিনি, এইটো হ'ল আপোনাৰ কোচিন এয়াৰপৰ্ট। গতিকে তেওঁ কোচিন এয়াৰপৰ্টত ৰাতিপুৱা যাবলৈ ওলাইছে। তাৰপিছত কি কৰিছে, ৰাতিপুৱাই গৈছে মৰ্ণিং, আই চ' মাই মাদাৰ বিচাইড মি, গতিকে বিচাইড হোৱাটো ইয়াতে মই দিয়ে দিছোঁ, এইটো চাই ল'বা কাষত থকা যিটো। অৱশ্যে ইয়াতে যদি বিচাইড BESIDES বিচাইড, এইটো কিন্তু অলপ ভিন্ন অৰ্থ বুজাব। যদি ইয়াতে এছটো থাকে, ইয়াতে এছটো নাই, গতিকে এইটো বিচাইড আৰু এইটো হ'ল বিচাইডছ। গতিকে আমি বিচাইড মানে হ'ল এইটো যিটো কি বুজিছে, বিচাইড মানে হ'ল চিম্পলি কাষত থকাটো ইয়াতে বুজাইছে। এই লাইনটো এতিয়া মুচিব নোৱাৰিম, এইটো লাইনটো মুচিলে এইখিনি মুচা যাব, গতিকে এইটো থাকক। গতিকে কি কৰিছে যে বিচাইড অৰ্থাৎ আকৌ আহিলে, চ' কাষত থকাটো বুজাইছে আৰু, বিচাইড কাষত থকা। গতিকে কি কৈছে ইয়াতে চাবা যে আই চ' মাই মাদাৰ বিচাইড মি, অৰ্থাৎ মই যেতিয়া, অৰ্থাৎ কবিয়ত্ৰীয়ে যেতিয়া কোচিন এয়াৰপৰ্টলৈকে গাড়ী চলাই গৈ আছিলে, তেতিয়া তাৰ কাষত তাৰমানে কবিয়ত্ৰীৰ কাষত কোন আছিলে, তেওঁৰ মাক বহি আছিলে। কেনেকৈ আছিলে, চৰি মই ইয়াতে ড'জটো দিবলৈ পাহৰিলোঁ। ড'জ মানে হ'ল লাইট শ্লিপ, LIGHT, লাইট শ্লিপিং বুলিও ক'ব পৰা, মানে অলপ যিটো টোপনি হয়, চিলমিল টোপনি, আমি অসমীয়াত যিটো ক'ম এইটো কি বুলি ক'ম, ড'জটো চিলমিল টোপনি হোৱা। গতিকে যেতিয়া কোচিন এয়াৰপৰ্টলৈকে কবিয়ত্ৰীয়ে মাকৰ সৈতে গাড়ী চলাই গৈ আছিলে এয়াৰপৰ্টলৈকে, তেতিয়া তেওঁৰ কাষত মাক আছিলে, আৰু মাক কেনেকৈ আছিলে, মাক টোপনিয়াই আছিলে। কেনেকৈ টোপনিয়াই আছিলে, অপেন মাউথ, মুখখন মেলি মাক টোপনি গৈ আছিলে। আকৌ কি বুলি ক'লে যে হাৰ ফেচ এজন লাইক ডেট, আকৌ কি কৈছে যে হাৰ ফেচ, তেওঁৰ মুখমণ্ডলখন, অৰ্থাৎ মাকৰ মুখমণ্ডলখন, কবিগৰাকীৰ মাকৰ মুখখন কেনেকা যেন হৈছে, এন লাইক ডেট, এন অৰ্থাৎ এইটো যদি এইফালে চোৱা চাইডত ছাই বৰণৰ, মানে ছাই, গছ গছনি মানে খৰিবিলাক পৰিলে যিটো এঙাৰ ওলায়, এঙাৰৰ যিটো
মানে ছাই আৰু সেইবিলাক গুৰি হ'লে যিটো ধূলিৰ দৰে হৈ থাকে সেইটো ছাই। গতিকে ছাইৰ দৰে অৰ্থাৎ কি হৈছে বিবৰ্ণ হৈ পৰিছে। সেইকাৰণে কি হৈছে এচন লাইক ডেট খৰিয়ে পৰিলে যিটো এঙাৰবিলাক গুৰি হৈ পেলাই যিটো ধূলি হৈ যায় সেইটো হৈছে যে মাকৰ মুখখন কেনেকা হৈছে ছাইৰ দৰে হৈ পৰিছে অৰ্থাৎ বিবৰ্ণ হৈ পৰিছে। তাৰপিছত আকৌ ক'লে যে অফ এ ক্ৰপছ এণ্ড ৰিয়েলাইজ উইথ পেইন। আকৌ কি হৈছে যে হাৰ ফেচ এচেন্স লাইক ডেট অফ এ ক্ৰপছ এণ্ড ৰিয়েলাইজ। আকৌ ক্ৰপছ মানে হ'ল মৰাহ ক্ৰপছ মৰাহ মানে ইয়াতে আকৌ মৰাহ মানে এইটো নুবুজায় জন্তুৰ সচৰাচৰ এইটো নুবুজায়। গতিকে কি জাষ্ট ডেড বডিটো ইয়াতে চাইডত লিখা আছে চাগে ক'ৰবাত এইটো চৰি বাৰে বাৰে মুছা কৈ আছে দেই। চ' ইয়াতে ক্ৰপছ ডেড বডি সেইটো বুজাইছে। চ' মাকে কি হৈছে মাকক তাৰমানে একদম বিবৰ্ণ মানে ৰংবিহীনভাৱে মাকে মুখখন মেলি টোপনি গৈ আছে টোপনি আছে আৰু য'ত মাকক কি দেখিছে এটা ডেড বডিৰ দৰে তাৰমানে দেখাইছে ডেড বডি যেন লাগিছে। এণ্ড ৰিয়েলাইজ উইথ পেইন। আকৌ তেতিয়া মাকক যেতিয়া তেনেকুৱা অৱস্থাত দেখা পালে তেতিয়া কবিয়ে মানে কি কৰিছে যে ৰিয়েলাইজ উইথ পেইন যেন মনটো কি হৈছে ৰিয়েলাইজ হৈছে উপলব্ধি কৰিছে তেওঁ মনটো ভৰি পৰিছে কিহেৰে বিষ বেদনাৰে তেওঁৰ মনটো ভৰি পৰিছে। তাৰপিছত আকৌ কি ক'লে ডেট চি ৱাজ এজ ওল্ড এজ চি লুক বাট চুন। গতিকে তেওঁ মানে কি কৰিলে যে কবি দেখাতেই দেখি থাকোঁতেই তাৰমানে কি হ'ল মাক ইতিমধ্যে মানে কি হৈ গ'ল বুঢ়া হৈ গ'ল। লুক বাট চুন পুট থট এৱে। কিন্তু যেতিয়া সেনেকাকে চাই আছিলে যেতিয়া এই চিন্তাবিলাক আহিছিলে তেতিয়া কি কৰিছিলে তেওঁ লগালগ যেতিয়া দুখটো আহিব ধৰিছিলে পেইন আহিছিলে তেতিয়া লগালগ তেওঁ কি কৰিছিলে সেই যিটো চিন্তা আছিলে যে মাক বুঢ়া হৈ গ'ল সোনকালে চাওঁতে সেই চিন্তাটো তেওঁ কি কৰিছে বাহিৰলৈ উলিয়াই পেলাইছে। পুট ডেট থট এৱে। চিন্তাটো বাহিৰলৈ উলিয়াই পেলাইছে বা বাহিৰলৈ দলিয়াই দিছে। এণ্ড লুক আউট এট য়ং ট্ৰিজ প্ৰিণ্টিং। আৰু য'ত কি কৰিছে তেওঁ বাহিৰলৈ চাইছে এণ্ড লুক আউট তেওঁ বাহিৰলৈ চাইছিলে এট য়ং ট্ৰিজ প্ৰিণ্টিং। য'ত মানে সৰু সৰু গছবিলাক য়ং ট্ৰিজবিলাক কি কৰি আছিলে স্প্ৰিণ্ট কৰি আছিলে মানে দৌৰি আছিলে। আমি যেতিয়া বাছেৰে ক'ৰবাত গৈছোঁ বা গাড়ীৰে গৈছোঁ ট্ৰেইনেৰে গৈছোঁ যেতিয়া আমি মানে কি কৰোঁ ক'ৰবালৈ জাৰ্ণি কৰি থাকোঁ ট্ৰেভেল কৰি থাকোঁ তেতিয়া কি হয় বাহিৰত থকা মানে যিবিলাক গাছ ইত্যাদি কৰি গছ গছনিবিলাক কি হৈ যায় সেইবিলাক পিছফালে দৌৰি থকা যেন অনুভৱ হয়। তো সেইটোকে ইয়াতে স্প্ৰিণ্টিং বুলি কোৱা হৈছে। চ' সেইকাৰণে ইয়াকে স্প্ৰিণ্টিং ট্ৰিজ বুলি কোৱা হৈছে। তাৰপিছত আকৌ কি ক'লে স্প্ৰিণ্টিং সেইটো অৰ্থত বুজাইছে ইয়াতে স্প্ৰিণ্টিং মানে গছবিলাক পিছলৈ দৌৰি আছে অৰ্থাৎ পিছলৈ যেতিয়া আমি এৰি আহোঁ সেইটো অৱস্থাত কি দেখা যায় গছবিলাক পিছলৈ দৌৰি থকা যেন দেখা যায়। তাৰপিছত আকৌ কি ক'লে দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দিয়াৰ হোমছ। আৰু য'ত কি কৰিছে মেৰি চিলড্ৰেন মেৰিটো ইয়াতে মই দিছোঁ বাৰু জেলি ফূৰ্তিবাজ দ্য মেৰি চিলড্ৰেন অৰ্থাৎ ভাল আৰু ফূৰ্তিবাজ ল'ৰা ছোৱালীবিলাকে কি কৰিছে স্পেলিং আউট অফ দিয়াৰ হোমছ। স্পেলিং মানে উমলিবলৈ ওলাই অহা ইয়াতে দিছোঁ স্পেল আচলতে কি বুজায় বিয়পি পৰা স্প্ৰেড আউট হোৱা। গতিকে তেওঁলোকে মানে কি কৰিছে খেলিবলৈ ওলাই আহিলেতো তেওঁলোক বিয়পি পৰিবই হয়নে সেইটোৱে বুজাইছে। গতিকে সেই সৰু ল'ৰা ছোৱালীবিলাক ইয়াতে স্পেচিয়েলি খেলিবলৈ ওলাই অহাটো বুজাইছে। গতিকে তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা কি কৰিছে খেলিবলৈ বা উমলিবলৈ ওলাই আহিছে আৰু সকলো ফালে তেওঁলোকে বিয়পি পৰিছে। আফটাৰ দ্য এয়াৰপৰ্ট চিকিউৰিটি চেক ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ডছ। তাৰপিছত কি কৰিলে এনেকুৱাকৈ চিন্তা কৰি গৈ থাকোঁতে তেওঁ কি কৰিলে এয়াৰপৰ্ট পালে য'ত চিকিউৰিটি চেক হৈছিলে আৰু কিছু দূৰত হয়তো মাক থিয় হৈ আছিলে। গতিকে ইয়াতে যদি চাওঁ ইয়াতে আমাক চাবা ইয়াতে আমাৰ চালে কি হ'ব প্ৰথমতে কি দিছে যে তেওঁ এটা পেইন ফিল কৰিছে দুখ অনুভৱ কৰিছে আৰু তাৰপিছতেই কিন্তু তেওঁ কি কৰিছে এই চিন্তাটো লৈ আহিছে। গতিকে এইটো অলপমান মেটাফৰ অলপ সোমাই আছে ইয়াতে অলপ ৰূপক মানে কিবা কিবি সোমাই আছে আৰু পিছত কৈ দিম বাৰু পাৰিলে।
মানে এইটো বিপৰীতটো বুজাইছে। প্ৰথম অৱস্থাত আমাৰ কি আছিলে, বেছিকে দুখটো বুজাইছিল, আৰু পিছত সেই দুখটো গুচাবৰ কাৰণে, চিন্তাটো নাইকিয়া কৰিবৰ কাৰণে তেওঁ কি কৰিলে ইয়াতে মেৰী চিলড্ৰেনটো মানে লৈ আহিলে। এই মেৰী চিলড্ৰেনৰ চিন্তাটো ইয়াতে সোমাই আমাক দি দিলে। এইখিনি আছিলে। চ' ইয়াতে শব্দকেইটা আছে, শব্দৰ অৰ্থখিনি পাৰিলে চাই ল'লে হ'ল। তাৰপিছত নেক্সট চাম আমি, নেক্সট ফালে যাওঁ। হয়, গতিকে আমি গম পালোঁ যে তেওঁ কি কৰিছিলে, চিন্তাটো বাহিৰলৈ উলিয়াই দিছিলে, আৰু যেতিয়া কি পালে, এয়াৰপৰ্ট পালে, এয়াৰপৰ্টত মানে চিকিউৰিটি চেক হৈছিলে, আৰু কিছু দূৰত তেওঁলোক থিয় হৈ আছিলে, ইজন সিজনৰ পৰা কিছু নিলগত থিয় হৈ আছিলে। ফিউ ইয়াৰ্ডছ, অৰ্থাৎ ইয়াৰ্ডছ মানে তো পালে, ইয়াৰ্ডছ মানে হ'ল 3 feet লং, 3 ফুট দীঘল মান হ'লে মোটামুটি কি কৰা যায়, ইয়াৰ্ড বুলি ধৰা হয়। নেক্সট চাবা। Anyway, I'll look again at her, মানে যেতিয়া চিকিউৰিটি চেক হ'লে তেতিয়া অলপ যিহেতু আঁতৰত আছিলে মাকৰ পৰা কবিয়ত্ৰীয়ে, গতিকে তেওঁ আকৌ মাকৰ ফালে চাইছে। মাকৰ ফালে চাই পেলাই তেওঁ কি দেখিছিলে, এগেইন এট হাৰ, তেওঁৰ ফালে আকৌ এবাৰ চাইছে, আৰু কি দেখিছিলে, এগেইন এট হাৰ, এণ্ড দেখিছিলে কি যে ওৱান, আৰু পেল। ওৱান মানে হ'ল ডিম, যিটো সেমেকা অনুজ্জ্বল, মানে মুখখন উজ্জ্বলতা নথকা ক'লে চাগে অনুমান কৰিব পাৰিছা, মুখখন মানে ধৰি লওক কি নাই, হেপিনেছটো নাই, চ' অনুজ্জ্বল, চ' সেইটোৱে ডিম বুজাইছে। চ' ভেন এণ্ড ফল, পেল মানে হ'ল একেই আৰু, মানে হেতা পৰি যোৱা, মৰহি যোৱা, মানে মাকৰ মুখখন, মাক যিহেতু কি হৈছে, বয়সীয়া হৈছে, গতিকে মাকৰ মুখত মানে কি নাই, মাকৰ মুখত, কবিগৰাকীৰ মাকৰ মুখত মানে কি উজ্জ্বলতাটো নাই, অনুজ্জ্বল, আৰু তেওঁ যেন কি হৈছে, মুখখন যেন হেতা পৰি গৈছে, মৰহি গৈছে, তেনেকা যেন। তাৰপিছত চাবা, এজ এ লেট উইণ্টাৰ মুন, উইণ্টাৰ কালে কি হয়, উইণ্টাৰ শীতত, উইণ্টাৰ মানে শীত, শীতকালে যেতিয়া কি ওলায়, পিছফাললৈকে, অৰ্থাৎ শেষ ফাললৈকে কি ওলায়, আকাশত যেতিয়া মুনটো ওলায়, চন্দ্ৰটো ওলায়, তেতিয়া কি হয়, তাৰ পোহৰবিলাক যদিওবা থাকে, পোহৰবিলাক মানে ভালকে কি হয়, বিয়পি নপৰে, অৰ্থাৎ পোহৰবিলাক আমি ভালকে নাপাওঁ, ঠিক আছে। চ' ভালকৈ যি বুলি কোৱা, গতিকে পোহৰবিলাক মানে খুব ভালকৈ বিয়পি নপৰে। গতিকে সেইকাৰণে কি কৰিছে, ইয়াকে মানে মাক আছে যদিও মানে সেই চন্দ্ৰটোৰ দৰে মানে কি বিলাব পৰা নাই, পোহৰ যেন বিলাব পৰা নাই, অৰ্থাৎ তেওঁৰ মুখমণ্ডলখনে যেন পোহৰ বা জ্যোতি বিলাব পৰা নাই। আৰু এইখিনিতে কি কৰিলে তেওঁ, তাৰপিছত ক'লে কি যে এণ্ড ফেল ডেট অল্ড ফেমিলিয়াৰ আকৌ তেতিয়া তেওঁ এটা কি কৰিছে যে ফেমিলিয়াৰ, পৰিচিত, তেওঁৰ জনাজাত, যিটো তেওঁ আগৰ পৰাই পাই আহিছে, তেওঁৰ এটা পুৰণা এটা কি আহিছে, ফেমিলিয়াৰ এক মানে হ'ল পেইন, বিষ, গতিকে তেওঁ এটা পুৰণা কি কৰিছে, বিষ, দৰ্দ মানে তেওঁ অনুভৱ কৰিছে। আৰু সেইটো যদি দুখ অনুভৱটো কি বুলি কোৱা যায়, ইয়াতে যদিও বা উল্লেখ কৰা নাই, আমি চিম্পলি ক'ম যে হয়তো তেওঁ সৰুৰ পৰাই ভয় কৰি আহিছিলে যে তেওঁ এদিন মাকক হেৰুৱাব, মাক বুঢ়া হৈ গৈ থাকিব, হয়তো তেওঁ মাকক এদিন হেৰুৱাব, অৰ্থাৎ মাকৰ মৃত্যু হ'ব। এইটো আছিলে আচলতে তেওঁৰ যিটো ফেমিলিয়াৰ এক বুলি আচলতে সেইটোকে ইয়াত কোৱা হৈছে। আৰু সেইটোকে কি বুলি কোৱা হৈছে যে মাই চাইল্ডহুড ফেয়াৰ, আৰু এই যে ফেমিলিয়াৰ একটোৰ কথা কৈছে, গতিকে এইটোৱে আছিলে তেওঁৰ চাইল্ডহুড ফেয়াৰ, এইটো মানে তেওঁৰ শৈশৱ কালৰো এইটোৱে ভয় আছিল, শৈশৱ কালতো তেওঁৰ এইটোৱে ভয় আছিল, যে এদিন মাকক হেৰুৱাব, বুজি পাইছেনে? গতিকে সেইকাৰণে এইটো কি হৈছে, ফেমিলিয়াৰ এক বা চাইল্ডহুড ফেয়াৰ বুলি ইয়াতে কোৱা হৈছে। চ' আহিব যে ফেমিলিয়াৰ একটো কেনেকা বা চাইল্ডহুড ফেয়াৰটো কি আছিলে বুলি সুধিব, প্ৰশ্ন আহিব। বাট অল আই ছেড ৱাজ চি ইউ চুন আম্মা, কিন্তু তথাপিও এইবিলাক মানে চিন্তা আহিছিল যদিও, তেওঁৰ ফেমিলিয়াৰ এক আহিছিলে বা চাইল্ডহুড ফেয়াৰ এইবিলাক তেওঁৰ মনলৈ আহিছিল যদিও, তেওঁ কি কৰিছিলে, এইবিলাক চিন্তা বাদ দি পেলাই কি কৈছিলে মাকক, বাট অল আই ছেড ৱাজ চি ইউ চুন আম্মা, যিহেতু কেৰেলা হয় সেইফালে মানে কি সেইটো চাইডত, দক্ষিণ চাইডত কি কয়, মাকক সচৰাচৰ আম্মা বুলি মাতে, গতিকে মাকক তেওঁ কি কৈছিলে যে আম্মা, আপোনাৰ লগত সোনকালে আকৌ দেখা হ'ব। তাৰপিছত কি কৰিছিলে তেওঁ, যে অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল, আৰু তেতিয়া কি কৰিছিলে যে কবিয়ে যিমান পাৰে নহয় একচুৱেলি, তেওঁ মাত্ৰ কেৱল মিচিকে হাঁহি দিছিলে। কিন্তু ইয়াতে আচলতে যিটো ইয়াতে স্মাইল ইয়াতে তিনিটা দিছে, আচলতে ইয়াক এই তিনিটা অলপ পাৰ্টিং দিছে, এইটো প্ৰশ্নত আহিও যে ইয়াতে স্মাইল বুলি কিয় ছেপাৰেটলি দিয়া হৈছে।
যদি সেইটো চাওঁ আমি ইয়াৰ ভিন্ন অৰ্থ উলিয়াব পাৰোঁ। তো প্ৰথমটোৱে নিজে সান্তনা লভিছে কবিগৰাকীয়ে, দ্বিতীয় স্মাইলটোৱে কি বুজাইছে, মাকৰ আগতে সুখী হৈ দেখুৱাইছে, আৰু তৃতীয় স্মাইলটো হয়তো আৰু পুনৰ এটা লগ পোৱাৰ এটা হোপ লৈ পেলাই এইটো স্মাইল দিছে। চ' এনেকুৱাকৈ আমি এই স্মাইলকেইটা কি কৰিব পাৰোঁ, মানে বিশ্লেষণ কৰিব পাৰোঁ। হয়তো আৰু বেলেগ বেলেগো উলিয়াব পাৰি, যিহেতু আমি এইটো লিটাৰেচাৰ বুলি ক'ম, মানে সকলোৱে হয়তো ভিন্ন ভিন্ন ধৰণে চিন্তা কৰিব পৰাৰ থলটো আছে। গতিকে এইখিনি আৰু বিশেষ নাই। চ' এইখিনি অৱশ্যে ইয়াতে দুটা তোমালোকক ইয়াতে ৱৰ্ড মিনিং দি আছে, এইখিনি চাই ল'বা। গতিকে যিহেতু যিকেইজনে ক্লাছটো পোৱা নাছিলে তেওঁলোকৰ কাৰণে এইটো বনালোঁ। যদি আকৌ ইয়াৰ ভিতৰতো কিবা বুজি নোপোৱা থাকে বা মোৰ কিবা মিছ হৈ